যিটো অনলাইন আজিকালি এটা হৈছে যে মানে অনলাইন পূজা কৰিব লাগে অনলাইন মানে পইচা দি হওক পূজা কৰিব লাগে তাৰপিছত প্ৰসাদ বা নিৰ্মালী বা যিখিনি থাকে আৰু আশীৰ্বাদ এইটো অনলাইন যোগে পঠাই দিয়া হয় মা কামাখ্যাক লৈও তেনেকুৱা কিবা চলিছে বুলি মই শুনিছিলোঁ যোৱা বছৰৰ পৰা এইটো আমি অলপ মিডিয়াত শেষ পাইছিলোঁ চৰি আমাৰ মোবাইলত কিছু মানে অনলাইন পূজাৰ এনেকুৱা ব্যৱস্থা এটা কৰিছে সেইটো আমি কৰ্তৃপক্ষৰ পৰা কিছু আমি তেওঁলোকক টেলিফোনিক যোগে মাতি আনিলোঁ ইয়াতে মাতি আনি সকলোখিনি বুজাই দিয়াৰ পিছত 2-4টা পাৰ্টিয়ে মানে উঠাই লৈ তেওঁলোকক অলপমান দণ্ডনীয় হিচাপে ফাইন চাইন কৰাই দিলে তেওঁলোকে কৰিছিলে কৰ্তৃপক্ষক নজনোৱাকৈ নজনাওক আমাৰ ফালৰ পৰা কোনো ধৰণৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ মানে পাৰ্মিশ্যনে নাই যে এনেকুৱা এটা কামাখ্যাৰ ওপৰত পূজাৰ পদ্ধতি উলিয়াব লাগে নজনাকৈ আমি যেতিয়া গম পালোঁ গম পাত তেওঁলোকক মাতি আনিলোঁ টেলিফোনিক যোগে মাতিয়াৰ পিছত তেওঁলোকে দুটামানে পাৰ্টি মানে ভুল স্বীকাৰ কৰিছে আৰু এনেকুৱা ধৰণৰ হ'ব নাপায় ভুল স্বীকাৰ কৰি তেওঁ দণ্ডনীয় হিচাপে তেওঁলোকে মা কামাখ্যাৰ নামত মানে ফাইনো কৰিছে কেইবাটাও পাৰ্টিয়ে মাতাৰ পিছত তেওঁলোকে এতিয়ালৈ কোনো গুৰুত্ব দিয়া নাই নিদিয়াৰ ফলত তেওঁলোকৰ ওপৰত আমি অলৰেডি কেছ ফাইলো কৰিছোঁ এতিয়ালৈকে 32টা পাৰ্টিক আমি তেওঁলোকৰ ওপৰত 32 নাম্বাৰছৰ পাৰ্টিক আমি কেছ ফাইলো কৰিছোঁ মন্দিৰৰ আমি সেয়ত ডিচিপিৰ লগত লগ লাগি তেওঁলোকক ফাইল কৰিছোঁ এতিয়া পুলিচ প্ৰশাসনে কিছু সঁহাৰি জনাইছে তেওঁলোক আমি মানে জোৰ কৰি কৈছোঁ যে অতি শীঘ্ৰে এইটো বন্ধ কৰিবলৈ আদাৰ্ছ নহ'লে ভৱিষ্যতলৈকে মানে বেয়া পন্থা এটাত যাবগৈ কাৰণ কামাখ্যাৰ পূজা সম্পূৰ্ণ গোপনীয় এতিয়া যিটো মই কামাখ্যাৰ অম্বুবাচী ৰক্তবস্ত্ৰৰ কথা কৈছোঁ এইটো তেওঁলোকে যিটো বজাৰৰ পৰা কিনি সেইটো ৰক্তবস্ত্ৰ নহয়তো ৰঙা কাপোৰখন কামাখ্যাৰ যিটো পীঠস্থানৰ পাব মূল পীঠ পাব সেইটোৰ শক্তিয়ে বেলেগ কিন্তু তেওঁলোকে টিভিত দেখুৱাব অমুকত দেখাব মোবাইলত দেখুৱাই পেলাই যিটো প্ৰসাদ বুলি কয় সেইটো প্ৰসাদ সম্পূৰ্ণ মিঠা সেইবোৰক মই আপোনালোকৰ যোগেদি জনাব বিচাৰোঁ যে সেইবোৰত অপপ্ৰচাৰত নাযাব কেতিয়াও মূল মা কামাখ্যালৈ আহক মা কামাখ্যাৰ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰক প্ৰাৰ্থনা কৰাৰ পিছত যিখিনি তাৰ পূজাৰী আছে তেওঁলোকৰ ওচৰত আপুনি সোধক তাৰ যিটো প্ৰসাদ তাৰ যিটো সেন্দুৰ বা সেই যিটো ৰক্তবস্ত্ৰ তেওঁৰ পৰা গ্ৰহণ কৰাৰ পিছত আপুনি সেইটো আচল যিটো পাব সেইটোহে পাব কিন্তু যিটো আপোনাৰ এতিয়া মোবাইলৰ যোগেদি কৰিছে যে কামাখ্যাত অনলাইন পূজা এইটো সম্পূৰ্ণ মিঠা আৰু তাৰ ফলত মই ক'ব বিচাৰোঁ যে ইয়াত কোনো ফলপ্ৰসূ নহ'ব